পাব পাৰে এনেকুৱাই আমি কৈছোঁ আৰু ঠিক আমি অক্টোবৰ নৱেম্বৰৰ ভিতৰতে পাই যাব চৰকাৰ আমাৰ ছেপ্টেম্বৰ লাষ্টতে হ'ব এইখন মিটিঙত দেখা নাই বেছিভাগ মহিলাসকল আছে মহিলাসকলে কেনেকৈ বেলেগ জাগা হলে বেলেগ কথা ক'ত বা বেলেগ ওদালগুৰি চিৰাং বা বাক্সা কোনোবা জাগা হলে বেলেগ কথা আছে কোকৰাঝাৰত খেলিব গৈছে মই য'ত আছে মইহে আছে কোকৰাঝাৰত বেংগলী হ'ব পাৰে অসমীয়া হ'ব পাৰে সবে মাটিৰ পাত্তা পাব বুলি স্পষ্ট আমি লিখি পেলাই প্ৰচাৰ কৰিছোঁ স্পষ্ট কথা ইয়াক কোনোবা মানুহক দিব কোনোবা মানুহক নিদিব এইটো নহয় ইস্তাহাৰত লিখা মানে এই কামটো বিশেষভাৱে কৰিব চৰকাৰ নাংগলৰে হ'ব 100% ভুল নকৰিব কিন্তু ভুল নকৰিব চৰকাৰ নাংগলৰে হ'ব যদি প্ৰমোদ বড়ো বা ট্ৰেক্টৰে যদি পইচা লৈ আহে এই পইচাটো লৈ পেলাই খাব লাগে দিয়া সময়ত নাংগল তুলিব জানে আপোনালোকক যেনেকৈ ঠগাইছে আপোনালোকক ঠগাব জানিব লাগিব আপোনালোকক ঠগাইছে না নাই ঘৰে ঘৰে চাকৰি দিম সকলোকে মাটিৰ পাত্তা দিম ৭৫,০০০ দিম কিবা আৰু এই ১০,০০০ টকাটো এই চেল্ফি লোৱাটো কি স্কিম আছে হা এই কি মুঠতে চেল্ফি লোৱা স্কিম কিবা গছৰ তলত কিবা চেল্ফি ল'ব লাগে বোলে এইটো চেল্ফি লৈ পেলাই দিব লাগে বোলে ১০,০০০ এইবিলাক ইমান ঠগাইছে এই কাৰণে আমি কৈছোঁ আপোনালোকেও ঠগাব জানিব লাগিব পইচাটো পইচা নল'ম বুলি নকবি ট্ৰেক্টৰৰ পইচাটো প্ৰমোদ বড়ো গাঁৱে গাঁৱে সোমাই পেলাই পইচা দিব এই পইচাটো নল'ম বুলি নকবি জিন্দগী নকবি বিৰাট ডাঙৰ ভুল হ'ব পইচাটো লৈ পেলাই খা ২২ তাৰিখত ভোট দিয়া সময়ত খালি নাংগলত দি থাকিলে হ'ল বাছ কথা স্পষ্ট একো আপত্তি নাই মোৰ বিয়া নাপাওঁ লৈ আৰামত আধা ৰাস্তাতে এনেকুৱা ঘূৰি পেলাই গ'লে হ'ল কি কৰিব পাৰোঁ আমি আছোঁ ভয় খাব নালাগে আমি আছোঁ কোনো মানুহক ভয় খাব নালাগে ইউ পিপলৰ এই দাদাগিৰি নচলিব আমি আছোঁ কিমান দাদাগিৰি ভয় দেখুৱাই পেলাই আমাৰ ৰাইজক ভয় দেখুৱাই পেলাই মানে ভোট দিয়াব বিচাৰিছে পইচা খা মই আছে ভয় নাখাবি খাব না নাই পইচা পালে খাব না নাই খাবি কবি চিধা আপোনালোকক যদি কিবা কয় এই হাগ্ৰামাহে আমাক খাব দিছে এনেকুৱা কৈ ল জানে মোৰ নাম লৈ ল সাহস আছে ইহঁতে দেই এই হাগ্ৰামা খাব দিছে সেইকাৰণে আমি পইচাটো লৈ পেলাই খাইছে এনেকুৱা কৈ দিম পাছ হৈছে रावखौ गिना आंखौ खोन्थाना हो हाग्रामायासो जानो थिनो होनना बुङो हाग्रामा होनायखायसो जों लादों फैसाखौ नङाबा लायामोन होनना बुङो मिथिबाय हाग्रामा खहा खालामनाय फैसाটো লৈ পেলাই আমি খাইছো নহ'লে আমি নল'লে হয় যা হাগ্ৰামাৰ লগত কাজিয়া কৰ আমাৰ লগত নহয় ক'ব পাৰিব না ক'ব পাৰিবতো ক আহক দতমাত কোকৰাঝাৰত প্ৰমোদ বড়ো না প্ৰমোদ বড়ো ক'ত পাইছে দতমা কোকৰাঝাৰ জাগা পোৱা নাই খেলিবলৈ না গৈ বাৰীটো হাৰিছে আৰু কোকৰাঝাৰতহে জাগা বিচাৰি পাইছে কোকৰাঝাৰত কৈছোঁ মই আছোঁ মোৰ কোকৰাঝাৰৰ হয় চিন্তা কৰিব নালাগে য'ত মই আছে এইটো চৰকাৰ বঢ়াবই 100% চৰকাৰ 100% হৈ গ'ল আৰু আমাৰ মহিলাসকলে সবচে বেছি চিন্তা কৰে জানে নিজৰ ল'ৰা ছোৱালীক লৈ পেলাই নিজৰ ভাই ভনীক লৈ পেলাই আমাৰ মহিলাসকলে বেছি চিন্তা কৰে যে কি ভাবি আছে যে মই একো নাপালেও এটলিষ্ট মোৰ বাচ্চা দুটা আছে
কিবা একটা সুবিধা পালে হৈ গ'ল এনেকুৱা ভাবে না নাভাবে নহ'বা মই একো নাপালেও মোক একো নালাগে মোৰ বাচ্চা দুটা আছে ল'ৰা ছোৱালী দুটা আছে এই ল'ৰা ছোৱালী দুটাই কিবা একটা বিফেভৰ বা চৰকাৰৰ পৰা কিবা একটা ভাৱ এইটোৱে বিচাৰে নিবিচাৰে এনে নাহে মিটিঙত মোক একো নালাগে মোৰ দুটা বাচ্চা আছে মোৰ তিনিটা বাচ্চা আছে কিবা একজনে কিবা একটা চাকৰি নহ'লেও কিবা একটা সুবিধা পাওক এইটোৱে বিচাৰে চবে এনে ভোট নিদিয়ে না এনে বিনা পইচাত ভোট দিব না এনে দিব হা এনে দিব ভোট হা থালা চাবি নাই না আছে থালা চাবি নাই তো না না আছে বাড়ি সমষ্টি আছে থালা চাবি থাকলে তো বেলেগ কথা আছিল না কি করে থালা চাবি দেখছি না নাই আগে ওই যে থালা চাবি বলে চুপচাপ থাকে থাকলে ভালো ছিল না থালা চাবি নাই এই জন্য খুব চিন্তা নাঙ্গলও দিবে না ট্রেক্টরও দিবে এরকম না এখন তো নাই থালা চাবি কি করবো কোন জায়গায় দিব থালা চাবি না টর্চ লাইট আছে না নাই হ্যাঁ টর্চ লাইট তো লাগে রে কিয়া টর্চ লাইট নাই থালা চাবিও নাই ও তাহলে এখন কোন জায়গায় নাঙ্গল না পদম ফুলটো নাই যুদ্ধ হব ট্ৰেক্টৰ আৰু নাঙ্গল না এইটো কয়বাৰীটো আমি এনে জিকিছে এনে জিকি আছে বিৰাট চিন্তা নাই আপোনালোকে আই মাতৃ মহিলাসকলে যিটো আশা কৰি পেলাই আমাক সহযোগ কৰিবৰ কাৰণে আহিছে চিন্তা নাই আপোনালোকে যিটো বিচাৰিছে আমি সহায় কৰিম আপোনালোকক দেই চবৰে আশা আছে মোৰ বাচ্চা দুটা আছে কিবা একটা সুবিধা পাওক মই একো নাপালেও মোৰ ল'ৰা দুটাটো সুবিধা পালে মোৰ ছোৱালী দুটাটো সুবিধা পালে এইটো ভাৱনা কৰি এইটো চিন্তা কৰিছোঁ সেইকাৰণে আমি কৈছোঁ চাকৰি কোনোবা একজন দুজনে চাকৰি পাব কোনোবাই নাপাব পাৰে এই নাপোৱা ল'ৰা ছোৱালীসকলক চৰকাৰীভাৱে আমি আমাৰ ৰিজু বড়ো ডাঙৰীয়াই যিটো অলপ আগত কৈছে যে কোনোবা হয়তো 3 লাখ পাব পাৰে কোনোবা 4 লাখ পাব পাৰে কোনোবা 5 লাখ পাব পাৰে এনেকুৱা চৰকাৰী অনুদান আমি দিব সেইটোতে কিবা একটা নিজৰ কিবাটো সংস্থাপনটো কৰি ল'ব পাৰে যাতে এইকাৰণে আমি এই গ্ৰেণ্টছিল এই চৰকাৰীভাৱে এককালীন যিটো কি কয় এককালীন যিটো আঁচনি সেইটো আমি কৰিম বুলি কৈছোঁ একো আপোনালোকে বিফেভৰ ওপৰত যেনেকৈ বিশ্বাস ৰাখি পেলাই আগুৱাই আহিছে আমাৰ সেইটো ফলাফল আপোনালোকেও ভাল ৰিজাল্ট পাব আমি সঁচাকৈ ৰাজ্যক যেনেকৈ সেৱা কৰিব লাগে আপোনালোকে যেনেকৈ সহায় কৰিছে এনেকৈয়ে আমি আপোনালোককো আমি সহায় কৰিম এই প্ৰতিশ্ৰুতি দিছোঁ আমি হয় ৰাস্তা দলং আৰু বনাব লগা আছে এইটো নতুনকৈ সোমোৱা গাঁও যেনেকুৱা এই আলিগুৰি ছোট আলিয়া না ছোট আলিয়া চলখৰীয়া এইখিনি গাঁৱৰ অঞ্চলত নিশ্চয় আছে না চলখৰীয়া আলিয়া ছোট আলিয়া সেইখিনি এৰিয়া নতুন আপোনালোকে এতিয়া চাওক আমাৰ ডিটিচিত কেনেকুৱা আমি কাম কৰে আপোনালোকে নিজে একটা পিসি বা প্ৰাইমাৰী হিচাপে থাকিব তাৰমানে আমাৰ অঞ্চলত পঞ্চায়ত নাথাকাৰ কাৰণে আমি ডিচি বনাই ভিলেজ কাউন্সিল ডেভেলপমেণ্ট এইটো আমি বনাই এইটোতে গাঁও অঞ্চলত যিখিনি সমস্যা আছে সেইবিলাক আমি কৰি লওঁ
বিৰাট ভাল খাব আপোনালোকৰ এই একবাৰ মই সেই চুল কৰি অনা ক'ত ইয়াত মিঠি কৰি এনেকুৱা আহি পেলাই এইফালে ক'ত ওলাইছিল মই ৰাস্তা খুব বেয়া মই বনাই দিম না বনাব নালাগে ৰাস্তা হৈ যাব ৰাস্তা দলং হৈ যাব আপোনালোকে যিহেতু নতুন এৰিয়া হিচাপে আমাৰ লগত আছে আপোনালোকক প্ৰথম প্ৰায়ৰিটি দি পেলাই আমি কাম কৰিম আপোনালোকে আমাৰ লগত থাকক কোনো সিফালে চিন্তা নকৰিব কিন্তু একদম বিৰাট ডাঙৰ ভুল কাম কৰি লোৱা হ'ব আমি কৈছোঁ আপোনালোকে হয় আগত হয়তো আপোনালোকে ফটো তুলিতে বেছি ভোট দিয়াইছে বোলে আগত না কংগ্ৰেছ হাতৰ ফটো তুলি দিছিল আগত না ইয়াত না আগে কংগ্ৰেছ হলে তো এইদিকে কোকৰাঝাৰী এইফালে মইতো মিটিং কৰিছিল কংগ্ৰেছৰ হৈ পাইছে না আমাৰ ক'ৰবাত নলবাৰী সমষ্টি হিচাপে নলবাৰী সমষ্টি কৰিছে না নলবাৰী এছেম্বলিত আছিল আপোনালোকে না ধৰ্মপুৰ একটা আছে নলবাৰী একটা আছে এইটো না এইটো খাওয়ার পিছনে পয়সা না দিবি যে পয়সা না দিব বাকি হব সব জামা বাকি খাবি পরে দিব সরকার বানাওয়ার পরে দিব এই পয়সা না নেব পরে দিব আমি সরকার বানাওয়ার পরে আমার কাছে পয়সা নাই নাকি তেল ভরার জন্য আমার পয়সা পাই নাই পরে দিব সরকার বানাওয়ার পরে হ'ব আৰু একো ক'ব দৰকাৰ নাই মুঠতে আপোনালোকে আমাৰ সহায় কৰক সহযোগ কৰক দ্বিতীয় চৰকাৰ বনোৱাটো খাটা ভুল নকৰিব আৰু এই কৈবাৰী সমষ্টিত প্ৰমোদ বড়ো হাৰিব আমাৰ জিতেন মুছাহাৰী ডাঙৰীয়া জিকিব আৰু মই আকৌ আহি পইচা পেলাই আছেতো প্ৰমোদ বড়ো পইচাটো খাই থাকিবি ভোট দিয়া সময়ত আমাৰ নাগৰৰ লগত দিলে হ'ল প্ৰমোদ বড়ো মিটিঙত নাযায় কোনেও নাযায় আমি জানো সিহঁতে হাজিৰা দি পেলাই লৈ যায় কি হ'ব প্ৰমোদ বড়ো এইবাৰ অৱস্থা নাই গতিকে গাঁৱে সোমাই পেলাই পইচা দিব